নগাঁৱৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। ২০ সহস্ৰাধিক লোকৰ আলৈ আথানি, খাদ্য খোৱাপানীৰ অভাৱ, আজিও ন অঞ্চল প্লাবিত। নগাঁও জিলাৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত আছে। বছৰৰ দ্বিতীয়টো বানে বিভিন্ন অঞ্চলবোৰত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে আজি বেঙেনাআটী বিভিন্ন ঠাইত ন ঘৰ বানে বুৰাই পেলাইছে। আনকি নগাঁও বৰঘাট বাইপাছৰ কাষৰ পথাৰ বানে বুৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে বিগত ২০০৪ চনৰ প্ৰলয়ংকাৰী বানৰ লেখীয়াকৈ এইবাৰো নগাঁও ৰহা কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে। বৃহত্তৰ অঞ্চলটোত বহু হাজাৰ বিঘা কৃষিভূমিৰ লগতে ঘৰ-বাৰী জলমগ্ন কৰি তুলিছে। ইতিমধ্যে গঞা ৰাইজে স্কুল, কলেজ, নামঘৰ, পথৰ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে। বৃহত্তৰ অঞ্চলটোত বাঢ়নী পানী অতি নিয়ত দ্ৰুত গতিৰে কাষৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত হোৱাত ৰাইজ অধিক আতংকিত কৰি তুলিছে। আনকি পূৰ্বতে স্থাপন কৰা বান শিবিৰসমূহত বানাক্ৰান্তৰ আশ্ৰয়ৰ বাবে ঠাইৰ অভাৱ ঘটাত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। এনে অৱস্থাত জিলা প্ৰশাসনৰ ফালৰ পৰা বন্যাত্ৰৰ বাবে পৰ্যাপ্ত সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ মতে চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত সাহায্য বন্যাত্ৰই লাভ নকৰাত খাদ্য আৰু খোৱাপানীৰ বাবে হামৰাও কাঢ়িবলগীয়া হৈছে। তদুপৰি বানৰ এনে বিভীষিকাৰ বাবে পোহনীয়া জীৱ-জন্তু যি বিলৈ বিপত্তিয়ে দেখা দিছে, তাক লৈ চিন্তিত হৈছে গঞা ৰাইজ। আজিলৈকে আমাক খবৰ লোৱাহি নাই, ক'ত আছ, কি কৰিছ, খাইছ, বৈছ। এতিয়া ৰিলিফৰ চাউল নি পেলাই তাত জমা কৰি থৈছে। আমি ইয়াৰ পৰা এয়া হেৰি দি আমি ডিমৌ দি ঘূৰি গৈ পেলাই তাত চাউল আনিবগৈ লাগিবলৈ 1 কেজি এপোৱা চাউলৰ লগত নাই যোৱা। আমি নিজৰ পকেটৰ খাই আছোঁ এডিঙি পানী পৰি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অনলাইন অসম।